থা আহিলে আহিলো বাৰু তই কচোন ঘৰৰ নাৰিকল পৰৰ চেনিকল ৰাতিপুৱাই কিয় মাৰি থাক মোলৈ মিছ কল হা এনেই থা আপোনাৰ ছোৱালীজনীলৈ মাৰিছিলোঁ হা কি কলি তই নহয় মানে থা আপুনি নাহে যে দেৰিকৈ আহে সেইকাৰণে মাৰিছিলোঁ থা বাৰু কিতাপ মেল হয় থা তই কালি কৰিবলৈ দিয়াখিনি উলিয়া থা কালি কৰিবলৈ নহ'ল নহয় হেৰৌ তইতো আজি বেয়া পিটন খাবি হা বাৰু মই তোক সুধি যাওঁ তাকে তই কৈ যা এফালৰ পৰা হ'বনে হ'ব থা হ'ব বাৰু তই মাক ইংলিছত কি বুলি কয় সেইটো ক মম ছাৰ হেৰৌ এতিয়া ক মাৰৰ বায়েকক আৰু ভনীয়েকক কি বুলি কয় ইংলিছত থা মেক্সিমাম আৰু মিনিমাম আই জৰা মূৰ্খ থা আইডিয়া কৈছোঁ আকৌ তই আজি খাটাং পিটন খাবি তাজমহল কোনে বনাইছিল ক থা মই সেইটো কেছত জন্মই হোৱা নাই নেক্সট চালা তোক মই আজি শেষ আজি তোক মই মাৰি পেলাম তই একেবাৰে লাষ্ট কবি তই বীৰবল কোন আছিলে থা কনক মোহন আৰু খগেন চিনি পায় নেপাওঁ ক'ত চিনি পাব থা আপোনাৰ নিজৰ ছোৱালীৰ ওপৰত চকু দিলেহে চিনি পাব কি তোক আজি মই